কৰিছে আমাকো বাকী লয় নজাৰিব বা যিখিনি আমি ল'ব লাগে সেইখিনি ব্যৱস্থা আমি যথেষ্টভাৱে লৈছোঁ আৰু প্ৰতিবাদকাৰীৰ ওপৰত প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ বিৰুদ্ধে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়ালৈকে আমাক যিজনে প্ৰহাৰ কৰিবলৈ বিচাৰে সেইজনকতো আমি অলৰেডি ধৰিলোঁ আমাৰ থানাত লৈ গৈছোঁ আৰু বাকী ফাৰ্দাৰ প্ৰচেছত যদি তেওঁলোকে যদি কিবা লছ কৰিব কিবা বাকী এজ পাৰ ল বুলি আমি ধন্যবাদ জনাইছোঁ এয়া আছিল আৰু ইতিমধ্যে মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ কোনোবা ল'ৰা এজন আহিছিলে আপৰ কোনোবা এগৰাকী মহিলা আহিছিলে আমি তেখেতসকলক সন্মানে বুজালোঁ কিন্তু তেখেতসকলে আমাৰ ইতিমধ্যে যি হিচাপে আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত 9জনীয়া কমিটিৰ সিদ্ধান্তত আমাৰ দলৰ মিত্ৰতা হৈছে তেখেতসকলে আমাৰ বিৰোধ কৰিবলৈ আহিছিলে আমাৰ দলৰ কোনোবা মানুহ আহি যদি বিৰোধ কৰিলে সেই কথাটো আমি মানি ল'লোঁ হয় কিন্তু তেওঁলোক আমাৰ দলৰ তৃণমূল কৰ্মী নহয় দুটকীয়া সদস্য নহয় আমি সেইবুলি আমাৰ ভোটাৰক আমি বেয়া ব্যৱহাৰ কৰা নাই ৰাজনৈতিক ষড়যন্ত্ৰ আছে এইটো সম্পূৰ্ণভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ মাইনৰিটি চেলৰ যিজন ল'ৰা আহিছে আৰু তেখেতসকলক আমি ইতিমধ্যে সুধিলোঁ তেখেতে আপোনালোক আমি আমাৰ অসম গণ পৰিষদ দলৰ নেকি আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এগেইনষ্টত আপোনালোকৰ কিবা ক্ষোভ আছে নেকি আমি সেই কথা সুধিলোঁ তেখেতসকলে সেইবিলাক কথা একো কোৱা নাই তেখেতসকলে কেৱল মাত্ৰ AGP গৌবেৰ KGP সেনেকুৱা ধৰণৰ তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছিলে তেওঁলোকে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিল নেকি নহয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিল মই সেই কথাটো ক'বলৈ বিচৰা নাই আমি সোধাৰ উদ্দেশ্য এইটো যে তেওঁলোকক প্ৰহাৰ কৰা আমি দেখিবলৈ পাইছোঁ নহয় আমাৰ ফালৰ পৰা কোনো প্ৰহাৰ কৰা নাই যোনে প্ৰহাৰ কৰিছিলে ইতিমধ্যে মহিলা প্ৰহাৰ কৰা দেখা পাইছে সেইজন আমাৰ দলৰ সদস্য নহয় আৰু যিজনে প্ৰহাৰ কৰিছিলে সেইজন সুশীল ডেকা বুলি তেওঁক ইতিমধ্যে আমাৰ দলৰ পৰা দলৰ নীতি বহিৰ্ভূত কামৰ কাৰণে তেখেতক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বহুদিন আগত তেখেতে আহি আমাৰ ফালৰ আমাৰ এজনে হৈ আমাৰ দলটোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে তেখেতসকলে মহিলাৰ ওপৰত হাত দিছে আৰু এইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এজন যুৱকে মহিলাৰ ওপৰত হাত দিয়াটো এইটো আমি কোনো কাৰণত গ্ৰহণ নকৰোঁ আৰু এজন ল'ৰাক সাংবাদিকৰ ওপৰত টানা আজৰা কৰা দেখা নাই হয়তো ঠেলা আছে হয়তো কোনোবা যদি চেনেলিষ্টৰ ওপৰত যিহেতু গণপ্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছে যদি সাংবাদিকৰ ওপৰত কোনোবা হেঁচা ঠেলা কৰোঁতে গাত লাগিছে সেইটো আমি অসম গণ পৰিষদ দলৰ আৰু আমি যিজন মহিলাক প্ৰহাৰ কৰিছে সেইজন আমাৰ দলৰ আগতে সদস্য আছিল তেখেতক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে আমি মহিলাৰ ওপৰত যিটো হাত দিছে আমাৰ পুৰুষ এজনে আমি সেইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ।